সালা চোৰৰ বাচ্চা অশান্তিখন কৰি এতিয়া নিজে ফস্তি মাৰি শুবলৈ আহিছ ভাই হেন মানুহটোৰ লগত মোক জোৰা দিলি তোৰ ইজ্জত নাই তোৰ নাই মোৰ ইজ্জতৰ খেয়াল নাৰাখি কিহৰ মতা হ'বলৈ আহিছ সালা তোক মই নাই এৰিছো আজি আজি কিবা এটা ফেচলা হ'বই লাগিব ঐ সালা চোৰ পৰাধী পৰি থাকিলে নহ'ব আজি মোক ফেচলা লাগিবই উঠ বুলি কৈছো নহয় উঠ বুলি কৈছো নহয় উঠ কি হ'ল তোৰ বল উঠ উঠ বুলি কৈছো নহয় বল বুলি কৈছো নহয় উঠ উঠ সালা চোৰ বাচ্চা ক'ত যাব লাগে আরে বল বল আজি একটু বল মানুহজনীৰ নাম সুভদ্ৰা সৌতে আপুনি নিজৰ ভনী বুলিয়ে ভাবিব পাৰে নহয় মানে আপোনাৰ নামটো পাৰ্থসাৰথী বুলি জানো পাৰ্থসাৰথী মানে সুভদ্ৰাৰ ককায়েক নহয় জানো সুভদ্ৰাৰ ককায়েক তহঁতৰ ল'ৰা ছোৱালী ল'ৰা পোৱালি এটা নতুনকৈ জন্ম হৈছে আগতে এটা হৈছিলে কলীয়া গোসাঁই নাৰাখিলে কি কৰি আছ কলৈ নি আছ বল তোক মই আজি বুজাই আছো তোক মই আজি ক'ত লৈ গৈ আছ তহঁতে মোক কিবা কৈ আছিলি নহয় বল এতিয়া কলীয়া গোসাঁই নাৰাখিলে যেতিয়া আমিনো আৰু কোন কথা চব তেওঁৰ ইচ্ছামতে হয় ভুল হৈ গ'ল ছাৰ আৰে কি কথা কৈছ একো কথা নহয় ন ব নাই ছাৰ হ'ব আৰে নাই নাই ছাৰ নাই ছাৰ হ'ব সুভদ্ৰাৰ পিছে ছাৰ সেইখিনি সময়ত মনটো ভাঙি পৰিছিল তাই থাকক দিয়ক ছাৰ এইবোৰ কথা ন সুভদ্ৰাই কিন্তু আপোনাক লগ পালে খুব ভাল পাব ছাৰ এই লিখা পঢ়া শুনা মানুহবোৰ তাই খুব ভাল পায় মই সুভদ্ৰাকৈ কমকৈ বোলে সুভদ্ৰা চাওঁ এইফালে আজি তোৰ ককায়েৰক লগ পাই আহিছোঁ পাৰ্থ আকৌ বলৈ গ'ল ছাৰ তই যাবি আৰু কবি ককায়েকক লগ পাই আহিছ বুলি ছাৰ ৰাধা এইটো ৰাধাৰ মাতচোন তাইৰ আকৌ কি হ'ল ৰাধা তই ছাৰ চাওকচোন এই মানুহটোৱে মোক সদায় আপোনাৰ লগত সন্দেহ কৰি থাকে এইবোৰ কি কথা ৰাধা ইয়াৰ মাথাত নোসোমাইতো সদায় মোক কথা শুনাই থাকে মোৰ কি ইজ্জত নাই মোক সদায় বেইজ্জতি কৰি থাকে মোৰ মানুহটো হৈ পেলাই মোক এইবিলাক কথা ক'ব লাগে নেকি কওক ছাৰ
এইবোৰ ভাল কথা হোৱা নাই ৰাধা তহঁতৰ ঘৰৰ কথা মই শুনিও বৰ অস্বস্তি পাইছোঁ শুন তহঁতৰ ঘৰত যদি এইবোৰ কথালৈ ইমান গণ্ডগোল লাগি আছে তই কামটো এৰি দিব লাগিছিল মই সেইটো কথাই তাইক বাৰে বাৰে কৈ আছোঁ তাই কামটো এৰিবলৈ একেবাৰে নাৰাজ তাইৰনো কি চুপ চুপ থাক কিমানৰ কাম এৰিম ছাৰ আপোনাক নিজৰ ভাইৰ নিচিনা লাগে আৰু আপোনাৰ চকুত যে আমাৰ নিচিনা কাম কৰা বাইৰ কাৰণে ইমান ইজ্জত দেখা পাওঁ সেইকাৰণে কামটো এৰা নাই এনেকুৱা ইজ্জত আমাৰ নিচিনা মানুহ কোনে দিয়ে কওক তথাপি ৰাধা তই তোৰ ঘৰখনৰ কথা ভাবি নাহিব পাৰিলিহেঁতেন নাই তাই ঘৰখনৰ প্ৰতি অলপো চিন্তা নাই চুপ মনে থাক চিন্তা নাই তাইৰ চিন্তা নথকা হ'লে আনৰ ঘৰত কাম কৰি ফুৰিলেহেঁতেন নেকি হা লাভ নাই ছাৰ ইয়াক কথা কৈ একো লাভ নাই তথাপিতো ইয়াৰ লাজটো নাহিলেই শুন তই ভিখাৰী হৈয়ে থাকিবি তই মোৰ মনৰ মানুহটো কেতিয়াও হ'ব নোৱাৰিবি মইতো তোতকে বহুত আগতে মোৰ মনটো তৰুণক দি দিছিলোঁ কিন্তু মোৰে ফুটা কপাল কোনোবা পিশাচে তাক মাৰি পেলাই ৰেল লাইনৰ কাষত পেলাই থৈ গ'ল মই মানুহজনী তেতিয়াই মৰি গৈছোঁ তাৰপিছত তইতো মোক বৰ সপোন দেখুৱাইছিলি হা তোক মন প্ৰাণ চব দিলোঁ ইজ্জতো কৰিলোঁ কিন্তু তোৰ পৰা কি পালোঁ মতাটো নামতহে হলি আৰু মতাটো হৈ নিজৰ মাইকীটোক তই কি কৰিলি ভালকৈ ৰাখিব পাৰিলি নাই কেতিয়াও নোৱাৰিলি আৰু তয়ো মোক কোনোদিনে নাপাবি আৰু কোনোদিন অ' ছাৰ কৃষ্ণ এওঁ ৰতন নমস্কাৰ কি হ'ল এনেকৈ বহি থাকিবি নেকি এতিয়া গম পালি নহয় ছাৰৰ তাত কাইলৈৰ পৰা মই কাম কৰিম তই আৰু কাইলৈৰ পৰা আহিব নালাগে ন ছাৰ অঁ ৰাধা তই কাইলৈৰ পৰা আৰু আহিব নালাগে ছাৰ তেন্তে মই যাওঁ মোক মাফ কৰি দিব ৰতন ছাৰ চাহ একাপ বনাবি নেকি খুব ভাগৰ লাগিছে চেনি চাহ আছে দেখিছোঁ তই ৰাধাৰ আগত মোৰ ইয়াত কাম কৰিবি বুলি কৈ ভাল কৰিলি আপোনাৰ পিছে কাম কৰা মানুহ নোহোৱা হ'ল হ'ব দে দেখা যাব অথনি তোৰ কথা কিবা কৈ আছিলি ছাৰ কিনো কম এইবোৰ জীৱনটো এনেকুৱাই প্ৰতিটো মুহূৰ্তই কিবা নহয় কিবা এটা শিকায়ে যায় প্ৰথম ল'ৰাকণক হেৰুৱাই মই বৰ ভাঙি পৰিছিলোঁ বহুদিন কাকো মাত বোলে কৰা নাছিলোঁ তেনেদৰে কিমান দিন পাৰ কৰিলোঁ মই নাজানো
এদিন হঠাতে কিবা এটা মনত আহিল মানুহজনীৰ কথা এবাৰ ভাবিলোঁ যে ময়ে যদি এনেকৈ ভাঙি পৰোঁ মোৰ মানুহজনীক কোনে চাব লগালগ মই কিবা এটা শক্তি পালোঁ ছাৰ মই আকৌ এই আজিৰ মানুহটো হ'লোঁ বৰ সুন্দৰকৈ কথাবোৰ কৈছ ৰতন ছাৰ আচলতে জীয়াই থাকিবলৈ এটা মোহ লাগে ছাৰ এটা আশা মৰহিলে আন এটা মোহ লগাবলগীয়া হ'ল মোৰ মানুহজনীক লৈ মোৰ যিটো মোহ সেই মোহে মোক আগৰ মানুহটো কৰিলে আৰু একেধৰণৰ মোহৰ বাবে মোৰ মানুহজনীকো মই আগৰ দৰেই পালোঁ ছাৰ তই মোক জীৱনৰ শিক্ষা দিছ ৰতন ঠিকেই কৈছিলি তই জীৱনে প্ৰতি মুহূৰ্তত নতুন কথা শিকায় প্ৰতি মুহূৰ্তত আশ্চৰ্য লুকাই থাকে তইতো মোক নতুন জীৱন দিলি ৰতন ময়ো জীৱনটো নতুনকৈ চাব বিচাৰিছোঁ ছাৰ কিয় জানো মোৰ আজি এনে ভাৱ হৈছে জীৱনটো অলপ বেলেগ হওক এইবিলাক ঠাণ্ডা চব বাদ দি সৎ পথত কাম কৰিম খুব সুন্দৰ ৰতন খুব সুন্দৰ কথা কৈছ তই ছাৰ যাওঁ দিয়ক মানুহজনে অকলে আছে নহয় যা আৰু শুন আহি থাকিবি ছাৰ আপোনাৰ ইয়ালৈ কিয় আহিছিলোঁ নুসুধে কিয় আপোনাৰ বাৰেণ্ডাত বৰ কোমল কোমল যেন লগা এখন দামী টাৱেল দেখা পাওঁ আৰামৰ হ'ব বুলি ভাবি কণমানিটোলৈকে এইখন নিবলৈ আহিছিলোঁ ৰ লৈ যা নালাগে নালাগে ছাৰ এতিয়া নালাগে এতিয়া মই কাম কৰি নিজে পইচা ঘটিম তেতিয়া কিনিম ৰতন ছাৰ তই বস্তু এটা লৈ যা কি ছাৰ থেংক ইউ ছাৰ